হেল্ল' এভৰিৱান, হোপ আপোনালোক চব ভালে আছে। প্ৰথমে আপোনালোক চবকে দুৰ্গা পূজাৰ শুভকামনা জনালোঁ। বৰ্তমান মই গুৱাহাটীত নাই। আনফৰ্চুনেটলি এইবাৰ মই দুৰ্গা পূজা অকলে মনাবলগীয়া হৈছে, ফেমিলিৰ লগত মনাব নোৱাৰিলোঁ কাৰণ ছুটিৰ কাৰণে অকণমান প্ৰব্লেম হ'ল। আই হোপ আপোনালোক চবেই খুব এনজয় কৰিছে। ইয়াতে অলপ চলপ, বেছি নহয়, ইয়াতে পূজা অকণমান হৈছে, বাট আনফৰ্চুনেটলি কামত ইমানেই ব্যস্ত হৈ আছোঁ, পূজাটো এনজয় কৰিব পৰা নাই বাৰু। বাট তথাপিও আজি ভাবিলোঁ যে আজি অলপমান ছুটি দিন, তো আজি অকণমান ঘৰতে থাকোঁ আৰু পাৰিলে একপাক ওলাই যাম। একপাক ইয়াতে বেংগলী এছ'চিয়েশ্যন আৰু অসমীয়া এছ'চিয়েশ্যনৰ পূজা হৈছে, তো একপাক চাগে আমি গৈ ফুৰি আহিম। ভাবিছোঁ, লগৰ এজনক কৈছোঁ যে যদি সময় অকণ উলিয়াব পৰা ব'লা আমি ফুৰি আহোঁ বুলি। মিছ কৰিছোঁ, চবকে বহুত মিছ কৰিছোঁ, ফেমিলিক মিছ কৰিছোঁ, স্পেচিয়েলি অৰ্চনাক বহুত মিছ কৰিছোঁ। তাই বৰ্তমান গুৱাহাটীত আছে। আই জাষ্ট হোপ আপোনালোকে খুব এনজয় কৰিছে, ফূৰ্তি কৰিছে, ভালকৈ ছেফলি আপোনালোকে পূজাটো চাব। বিকজ ক'ভিড এতিয়াও আছে, যোৱা নাই কমপ্লিটলি। তো আপোনালোকে ছেফটি প্ৰট'কলছবোৰ ধুনীয়াকৈ আপোনালোকে মানি কেনে চলিব। তো আজি তাকে এটা বৰ বিশেষ প্লেন নাই। যদি লগৰজনে অকণমান সময় উলিয়াব পাৰে তেতিয়া দুজনে অকণমান ফুৰি মেলি আহিম, পূজা অলপমান চাম। যিহেতু এতিয়া দুৰ্গা পূজা, অবভিয়াছলি দুৰ্গা পূজাত জেলেপি খাব লাগিব। তাকে এতিয়া অৰ্ডাৰ কৰিছোঁ, জাষ্ট এতিয়া জেলেপি আহি পাবহি। জেলেপি আহি পোৱাৰ পিছত আমি জেলেপি খাম। আই হোপ আপোনালোকেও জেলেপি খাইছে। দুৰ্গা পূজাত জেলেপি নাখালে মজা নাই। আকৌ এবাৰ আপোনালোক চবকে দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ। আৰু যদি আমাৰ ভিডিঅ'টো ভাল পায়, লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। এয়া আমাৰ জেলেপি আহি গ'ল। এয়া মোৰ ফ্ৰেণ্ড বেদান্ত আহি গ'ল দেই। হাই। তো এয়া আমি আজি পূজা বুলি জেলেপি এনজয় কৰি আছোঁ। আই হোপ আপোনালোক চবেও জেলেপি খাব। ট্ৰাই কৰি চাওঁ, ট্ৰাই কৰ কেছে মস্ত है यार। भालो भालो, बढ़िया है, टेस्टी है, बहुत अच्छा है। और कुछ बोलेगा? कहाँ से लेके आया? ऑनलाइन कांति स्वीट्स। अच्छा, मस्त है। दशहरा दुर्गा पूजा मना लिया। एन्जॉय। हेलो गाइस। আজি যিহেতু আৰু সকলোকে পুনৰবাৰ দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ। हेलो गाइस। আজি যিহেতু মহা অষ্টমী পূজা, সেইকাৰণে আমি অলপমান ওলাই যাওঁ বুলি ভাবিছোঁ আৰু মন্দিৰতো যাম। আৰু ৰাতিপুৱা মাহঁতে গ'ল শৰাই দি থৈ আহিলে। আৰু এইফালে শিৱসাগৰতো মাহঁতে আজি হাঁহ বলি দিছিলে। আজি যিহেতু সন্ধি পূজা ৰাতি হ'ব, সেইকাৰণে আমি চাকি দিম, 100টা চাকি ৰাতি হ'ব। সেইকাৰণে আমি ভাবিলোঁ এতিয়া অলপমান ওলাই যাওঁ, ওচৰতে যাম, বেছি দূৰত নাযাওঁ। আমি বাৰৱাৰীৰ মন্দিৰৰ পৰা আহি কিনে এতিয়া লতাশিলত আহিছোঁ। লতাশিলত পূজা চাওঁ আৰু একদম মালিগাঁৱৰ পৰা আহিছে ইয়ালৈ পূজা চাবলৈ। পূজা হয়, আহিবতো লাগিবই। আৰু তো লগ নাপাওঁ মোক। এ বাবু আৰু মাইনাক বহুত মিছ কৰি আছোঁ। ছোৱালীত আহি আছে। মানে দুটা এইটি এটা এইটি বাপ আমি লতাশিলৰ পূজা চালোঁ, বহুত মানুহ হৈছে এয়া দেখিছেনে। আৰু এয়া কিনিলোঁ আৰু এতিয়াও সৰু নিচিনাই মন হৈ আছে। এতিয়া আকৌ বেলুন কিনিম বুলি ভাবি আছোঁ। বেলুন দিবি নাই মোক কিনি? বেলুন দিবি নাই মোক কিনি? ঘৰত তিনিটাই দিবই লাগিব। এতিয়া সৰু নিচিনাই মন হৈ আছে, বোৱাৰী হ'লে যদিও। বেলুন ল'লোঁ।
এতিয়া ইহঁতে কুঁহিয়াৰ ৰস খাবলৈ ধৰিছে। মই নাখাওঁ কাৰণ আজি চাকি দিব লাগিব। এইটো ৰাতি 12টাৰ পিছত, ৰাতি 12টাৰ বজাত খাম। হেপী বাৰ্থডে। দিছিলোঁ যে ৰঙা পৰি গৈছে। কি লৈ আছ তই এইটো? এডাল হৈছে আয়ুৰ্বেদিক বন। কি হৈছিলে আয়ুৰ্বেদিক বন হয়। এডাল বহুত আপুনি ঔষধি কি গুণ কৰিব আছে, এইটোৰে? বহুত ঔষধি গুণ আছে। কাণ নহয় কি কৰিবি? কাণ খোজাবি? এইটো মানে কি হয়, এইটো যদি কাণ খোজে যে মলি চলি চব ওলাই আহে। কলিৰ পৰা কলি আৰু যদি মানুহে কাণত নুশুনা হৈ আছিলে কলিৰ পৰা কলি লৈ আছে তাকে মানুহে খেতি কৰি ভাইটি ই সিহঁতে ভাবিব পাগল হ'ল সিহঁতে। চানি মন হৰিলা লাহৰি প্ৰেমৰ বাটে আৰম্ভ হ'ব, সেইকাৰণে আমি এশটা চাকি দিম। সেইকাৰণে চাকিবোৰ ৰেডি কৰি থৈছোঁ। ইয়াত সকলো আহি গৈছে অলৰেডি, সকলোৱে যোগাৰ কৰি আছে। गिरिनन्दिनि नन्दितमेदिनि विश्वविनोदिनि नन्दनुते
गिरिनन्दिनि नन्दितमेदिनि विश्वविनोदिनि नन्दनुते এতিয়া 12:30 বাজিল আৰু আমি সন্ধি পূজাত চাকি দিলোঁ। বহুত ভাল লাগিলে চাকি দি উঠি 108টা চাকি জ্বলালোঁ। এতিয়া 12:30 বাজিল, এতিয়া শেষ হ'ল। এতিয়া আমি ঘৰত যাওঁ, আকৌ কালি লগ পাম। বাই বাই। আৰু জাষ্ট এতিয়া ঘৰ আহি পাইছোঁ আৰু সকলোৰে কাৰণে মাৰ ওচৰত সেৱা জনালোঁ যাতে সকলোৰে দিনবোৰ ভালে ভালে যায়। আৰু আজি 108টা চাকি জ্বলালোঁ আৰু বহুত ভাল লাগিল, বহুত ভাগৰো লাগিছে কিন্তু তথাপিও বহুত ভাল লাগিলে। এতিয়া ঠিক আছে আৰু বেছি কথা নকওঁ, আৰু আকৌ কালি নৱমী দশমীটো ক'ত কি কেনেকৈ কি কৰোঁ আপোনালোকক দেখুৱাম। ঠিক আছে এতিয়া, আৰু আজি একো খোৱা নাছিলোঁ দিনটো, সেইকাৰণে এতিয়া ব্ৰতটো ভাঙোঁ। নিগনি বুলি মাতিছে। নিগনি বুলি কয়। আজি যিহেতু নৱমী পূজা আছিলে, আমি দুপৰীয়া অঞ্জলি ল'লোঁ, তাৰপিছত ভোগো খালোঁ দেৱালয়ত। বহুত ভাল লাগিলে ভোগ খাই, মাৰ ভোগ খাই বহুত ভাল লাগে। আৰু এতিয়া আবেলি ভাবিছোঁ অলপমান ওলাই যাওঁ, আৰু পূৰা নতুন কাপোৰ পিন্ধি ওলাইছে। এইটো কোনে দিছে? মাহঁতে দিছে। ঠিক আছে, আৰু ভাবিলোঁ অলপমান ওলাই যাওঁ, ভাল লাগে পূজা বুলি ক'লে অলপমান ওলাই গৈ। আৰু কালিতো একদম পূৰা বেলুন চেলুন কিনিলোঁ। এতিয়াও মানে ডাঙৰ হৈছে যদিও এতিয়াও মনটো সৰু হৈয়ে আছে।
কেনেকুৱা লাগিছে হয় কেনেকুৱা লাগিছে কিনো বিজুলি চাৱনি মন হৰিলা লাহৰে কিনো বিজুলি চাৱনি মন अयि गिरिनन्दिनि नन्दित গুড মৰ্ণিং। আজি যিহেতু দশমী পূজাৰ শেষৰ দিন, আজি এতিয়া আকৌ দেৱালয়ত যাবলৈ ওলাইছোঁ। যিহেতু ঘৰৰ ওচৰতে দেৱালয় হয়, সেইকাৰণে তাতেই দুৰ্গা পূজা এইবাৰ চালোঁ আৰু মাহঁতে এতিয়া ৰেডি হৈ আছে। এতিয়া আমি দেৱালয়ত যাম। সেৱা কৰিলোঁ, এতিয়া সেইখনলৈকে থাকিম আৰু।
নাম গাইছিল নাম গাইছিল তো আজি ভিডিঅ'টো ইয়াতে সামৰো আৰু নে কি কোৱা আৰু না তো নেক্সট ভিডিঅ' ধুনীয়া ধুনীয়া দুৰ্গা পূজাত লগ পাম নেক্সট বাৰ দুৰ্গা পূজাত আহি আছে আৰু মই বাৰ চেনেলটো দি দিম লিংকটো দি দিম মই তলত চাব আপোনালোকে ভিডিঅ'বোৰ আৰু অৰ্চনা আৰু ছাবস্ক্ৰাইব কৰিব বা আৰু অৰ্চনাক মৰম কৰিব তাইক যদি ভিডিঅ'বোৰ চাই ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব তেতিয়াহে ভিডিঅ'বোৰৰ নটিফিকেশ্যনবোৰ আহি থাকিব আপোনালোকৰ ওচৰতে কি ধুনীয়া ধুনীয়া ছোৱালী দেখিছে আমাৰ উজান বজাৰত কিন্তু বেলেগ ঠাও নাথাকক ধুনীয়া ছোৱালী বহুত আছে এইবোৰ এক্সাম্পল এইবোৰ এক্সাম্পল